पूर्वांचल लोक कल्याण समितिनि बानजायनायाव क'क्राझार जिल्लानि कुमगुरियाव जोलुर गेलेनाय बादायलायनाय जालाङो। मोन 8 जोलुर हानजाया बाहागो लानाय बे गेलेनाय बादायलायनाया दिनै जोबलांबाय। दिनैनि जोबथा एबा फाइनाल गेलेनायाव 7 स्टार धावलिगुरि आरो सुखानजरा क्लाबनि गेजेराव जादोंमोन आरो मोननै हानजानि गेजेराव नारा-नाथा जुजिलायनायनि गेजेरजों सुखानजरा क्लाबा 7 स्टार धावलिगुरिखौ 1 गल सोनानै देरहानो हायो। मख'नो गोनांदि उत्तर पूर्वांचल लोक कल्याण समितिनि बानजायनाय दिनैनि जोबथा खेलायाव गाहाय आलासि महरै बिटिसिनि नमिनेटेड EM उइलसन हासदाया बाहागो लानायजों लोगोसे शक्ति आश्रम हायार सेकेन्डारि फरायसालिनि गोरायुं LC दास, RSSनि साहा आसाम प्रदेशनि रतीन्द्र सिंह बौद्धिक पारमानिक, क'क्राझार जिल्ला RSSनि आफादगिरि पुर्नेन्दु दाता, क'क्राझार नोगोर RSSनि दैदेनगिरि देबब्रत गुप्तामोनजों लोगोसे RSSनि गुबुन गुबुन बिबाननि बिबानगिरिफोरा बाहागो लादोंमोन होनना खेला सामलाय आफादनि दैदेनगिरि मन्टु दे आरो देबजित उरावमोना मिथिहोदों। আমি 13, 14 আৰু 15 উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু আমাৰ কুমগুৰি কাৰ্ছা ক্লাবৰ উদ্যোগত 3 দিনীয়া এখন ফুটবল মেচ ইয়াত আয়োজন কৰা হৈছিল। উক্ত খেলৰ আজি অন্তিম দিন, আজি ফাইনাল। আৰু এই ফাইনালৰ দিনা আমি ৰাইজৰ সঁহাৰি আৰু প্লেয়াৰসকলে বিভিন্ন জাগাৰ পৰা প্লেয়াৰসকলে ইয়াত আহি ফুটবল খেলিছে আৰু বিজয়ী হোৱাৰ কাৰণে সবে চেষ্টা কৰিছে, কিন্তু আফটাৰ অল সবে বিজয়ী হ'ব নোৱাৰে, কাৰণ বিজয়ী এজনেই হ'ব। সেইকাৰণে আজি ফাইনাল মেচত দুটা টিম সুকনজৰা UIE আৰু ধাউলিগুৰি দুটা টিমৰ মাজত ফাইনাল খেল চলি আছে। আমি এই খেলৰ মাজেদি এই অঞ্চলত উঠি অহা যুৱকৰ মানে উৎসাহিত কৰাৰ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিয়ে খেলখন ইয়াত আয়োজন কৰা হৈছে আৰু যথেষ্ট ৰাইজৰ সঁহাৰি আৰু যুৱক চামে আমাক যথেষ্ট সঁহাৰি আগবঢ়াইছে। ইয়াত 16টা দল আমাৰ জিলাৰে, আমাৰ বাহিৰৰ আছিল ৱেষ্ট বেংগলৰ 2টা টিম আছিল আৰু 14টা আমাৰ কোকৰাঝাৰ জিলাৰে টিম আছিল। সঁচাকৈ আমাৰ বড়োলেণ্ডত যি মানে আমাৰ 5টা ডিষ্ট্ৰিক্ট বৰ্তমান, সেই 5টা ডিষ্ট্ৰিক্টৰ আমাৰ যি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ফুটবল খেলৰ প্ৰতি আমাৰ মানে যুৱ চামৰ বহুত ইণ্টাৰেষ্ট বাঢ়িছে আৰু আমি কৈছোঁ যে আমি বাৰম্বাৰ এই ধৰণৰ ফুটবল খেল আমি ইয়াত পাতিম, বিভিন্ন জেগাত পাতিম, যাতে আমাৰ ইয়াৰ পৰা আমাৰ জিলাৰ একচুৱেলি আগৰে পৰা নাম আছে আৰু নাম আগবাঢ়ক ফুটবলৰ কাৰণে, যাতে আমি আমাৰ ল'ৰাই যাতে ফুটবলৰ কাৰণে ফুটবল দি আমাৰ অঞ্চলখনৰ মানে গৌৰৱ কৰি আনিব পাৰে, তাৰ কাৰণে আমিও চেষ্টা কৰিম। আমাৰ লগে লগে আমাৰ যুৱ চামক আমি চেষ্টা কৰিবলৈ মানে উৎসাহ যোগাম। আসলে পাশ্চাত্যৰ প্ৰভাৱত বৰ্তমান ভাৰতৰ যুৱ সমাজৰ যি অৱক্ষয়, আমি যেতিয়া সৰু আছিলোঁ, মই ৰিটায়াৰ্ড শিক্ষক হয়, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া সব খেল খেলিছিলোঁ, ফুটবল, হকি, ক্ৰিকেট, কাবাডী, এনেকুৱা কোনো খেল নাই যি আমি খেলা নাই। কিন্তু আজিৰ যে যুৱ সমাজ, আজিৰ খেলা হ'ল আমাৰ ফাইনেল, যিসকলে তেনেকুৱা খেল নেখেলে সেইকাৰণে শাৰীৰিকভাৱেও দুৰ্বল হৈ পৰে। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুপ্ৰেৰণাত গঠিত এটা ট্ৰাষ্ট। গোটেই অসমৰ প্ৰায় প্ৰতিটো জিলাতে এই ট্ৰাষ্টৰ শাখা আছে আৰু এই ট্ৰাষ্টৰ জৰিয়তে আমাৰ মাজত যে ভাতৃত্ব ভাৱ, প্ৰেম, আত্মীয়তা, পৃথিৱীৰ জড় আৰু জীৱকুলৰ মাজত আমাৰ যি আত্মিক সম্বন্ধ, এই ধৰাধামক সুন্দৰৰূপে জীয়াই ৰখাৰ কাৰণে আমাৰ যে প্ৰয়াস আমাৰ পূৰ্বপুৰুষসকলে দীৰ্ঘদিন আগত ৰাখিছে, হাজাৰ বছৰৰ গোলামীৰ ফলত সেইটো ক্ষতিগ্ৰস্ত হৈছে, তাৰ পুনৰুদ্ধাৰৰ কাৰণে মূলত উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিয়ে কাম কৰে। আৰু আজিৰ এই যে ফুটবল খেল প্ৰতিযোগিতা তাৰে এটা অংগ হিচাপে ইয়াত অনুষ্ঠিত হৈ আছে। আমাৰ যে সংস্কৃতি আছে, প্ৰতিটো ভাষা, প্ৰতিটো সংস্কৃতি সব গোটেই বিকাশৰ কাৰণে চেষ্টা চৰিত্ৰ কৰি আছে। আমি বহুত ধৰণৰ কাৰ্যক্ৰম কৰিছোঁ, বিশেষকৈ সেৱামূলক কাম আমি বহুত কৰিছোঁ। প্ৰাকৃতিক দুৰ্যোগ, কৰোণাৰ সময়ত বহু খাদ্য বিতৰণ, ভেকচিন বিতৰণ আদি কাম আমি কৰিছোঁ। এনেকুৱা সমাজৰ উন্নতিকল্পে বিকাশৰ কাৰণে যিখিনি প্ৰয়োজন সাধ্যমতে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিয়ে কৰিছে।